তো বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত সেয়া লাগিলে ইনষ্টাগ্ৰামতে হওক, ফেচবুকত হওক, আপোনাৰ টুইটাৰতে হওক, এটা বহুত ট্ৰেণ্ডিং টপিক চলি আছে। সেইটো হৈছে ঘিভলি আৰ্ট, যিটো নেকি আপোনালোকৰ ফটোবিলাক এটা এনিমিলৈ মানে কনভাৰ্ট কৰে। চ' সেই যিখন ফটো আপোনালোকে কেনেদৰে বনাব তাৰ বিষয়ে আজি ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ গৈ আছোঁ। মই আপোনালোকক দেখাই দিম আপোনালোকে কেনেধৰণে সেই ফটোখন আপোনালোকে নিজৰ কাৰণে ক্ৰিয়েট কৰিব পাৰে। তো তাৰ কাৰণে আপোনালোকে গুগল প্লে ষ্ট'ৰটো ফাৰ্ষ্টে অ'পেন কৰিব লাগিব। তাৰপিছত আপোনালোকে ChatGPT নামৰ যিটো এপ্লিকেশ্যন হয় সেইটো ইনষ্টল কৰি ল'ব লাগিব। এপটো ইনষ্টল হোৱাৰ পিছত আপোনালোকে এই এপটো অ'পেন কৰি ল'ব। তো কাইণ্ডলি অ'পেনত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে কণ্টিনিউ উইথ গুগল আপোনালোকে ইয়াতে ক্লিক কৰিব। আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে ChatGPT তেনেহ'লে আপোনালোকে ছাইন আপ কৰি ল'ব। তো কণ্টিনিউ গুগল কৰাৰ পিছত আপোনালোকে ইয়াতে যিটো আপোনালোকৰ একাউণ্ট হয় সেইটো আপোনালোকৰ ক্ৰিয়েট হৈ যাব। তো ক্ৰিয়েট হৈ যোৱাৰ পিছত আপোনালোকে চাব, ফাৰ্ষ্ট আপোনালোকে ইমেইলটো দি ক্ৰিয়েট কৰি ল'ব। তো মই এনেধৰণে কৰি লৈছিলোঁ। তো ইয়াতে একাউণ্টটো মোৰ ক্ৰিয়েট হৈ গৈছিলে। এই ক্ৰিয়েট হৈ যোৱাৰ পিছত আপোনালোকে লেফ্ট ছাইডত একদম তলত চাব এটা প্লাছ চিম্বল আছে। তো প্লাছ চাইনটোত আপোনালোকে ফাৰ্ষ্টে ক্লিক কৰিব। তো ফাৰ্ষ্ট ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে অপশ্যন আহিব আপোনালোকৰ ফটো চিলেক্ট কৰিবলৈ। তো আপোনালোকে প্ৰথমতে যিটো দেখিছে ফটো চিলেক্ট কৰি ল'ব। আপোনালোকে গেলাৰীত আপোনালোকক লৈ যাব। ইয়াত আপোনালোকে যিখন ফটো বিচাৰে সেইখন আপোনালোকে এড কৰিব। তো ইয়াৰ পিছত যিটো ষ্টেপ হয় সেইটো বহুত ইম্পৰ্টেণ্ট হয়। ফটোখন চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে এটা কামাণ্ড লিখিব লাগিব। কামাণ্ডটোত লিখিব লাগিব টাৰ্ণ দিছ ফটো ইনটু ঘিভলি আৰ্ট ষ্টুডিঅ'। তো এনেধৰণে স্ক্ৰীণত দেখুওৱাৰ দৰে আপোনালোকে টাইপ কৰিব। আৰু এই যিটো কামাণ্ড হয় মই এইটো ডেছক্ৰিপশ্যন বক্সত আপোনালোকক দি দিম। তো এইটো টাইপ কৰাৰ পিছত আপোনালোকে কাইণ্ডলি এইটো এৰোডাল দেখিছে তাত চেণ্ড কৰি দিব। তো গাইজ এইটো চেণ্ড কৰাৰ পিছত আপোনালোকে যিটো আপোনাৰ ChatGPT এপ হয় সেইটো আপোনালোকে অলপ সময় ল'ব। 5 পৰা 10 মিনিট সময় আপোনালোকৰ ফটোখনৰ কোৱালিটি হিচাপত এই এপটোৱে লয়। তো মোৰ কেছত এইটো 5 মিনিটমান সময় লৈছিলে। তো 5 মিনিটমান সময় আপোনালোকে কাইণ্ডলি ইয়াতে ৱেইট কৰি ল'ব। তো আপোনালোকে দেখিছে এনেধৰণে ChatGPT এপটোৱে মোৰ ফটোখন বনাই দিলে অলপ সময়ৰ ভিতৰতে। তো আপোনালোকে এনেধৰণে ভিডিঅ'টো চাই পিনে আপোনালোকে ফটোবোৰ বনাই ল'ব পাৰিব। তো কাইণ্ডলি ইয়াতে ছেভ কৰি ল'ব, আপোনালোকৰ অপশ্যন আছে ছেভ কৰি ল'ব পাৰিব। তো আপোনালোকৰ আজি ভিডিঅ'টো আছিলে ইমানখিনিয়ে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব নাপাহৰিব, আৰু ফেচবুক প্ৰফাইল হয় সেইটো ফ'ল' কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক বুলি আশা ৰাখিলোঁ। থেংক ইউ ফৰ ৱাচিং।